ৰজা কৰ্ণদত্তৰে একমাত্ৰ সন্তান মই যজ্ঞকুণ্ড ধোঁৱাৰ মাজৰ পৰা জন্ম লাভ কৰাৰ বাবে নাম মোৰ ধ্ৰুমাক্ষ। অত্যাচাৰ উৎপীড়ন মোৰ জীৱনৰ মহা মন্ত্ৰ। প্ৰজাৰ হিয় ভঙা আৰ্থনাদে মোক আনন্দিত কৰি তোলে। প্ৰজাৰ দেহৰ পৰা নিগৰিত ৰক্ত আৰু চকুৰ পানীয়ে মোক উৎসাহিত কৰি তোলে। উত্তপ্ত হৃদয় মোৰ শান্ত কৰি তোলে। হে সেনাপতি, মোৰ আদেশ, তুমি প্ৰজাৰ ওপৰত অত্যাচাৰ কৰা, উৎপীড়ন কৰা, উন্মুক্ত দতাল হাতেকে ভাং ধতুৰা খুৱাই সুৰামুক্ত কৰি মেলি দিয়া তুমি প্ৰজাৰ ওপৰত। মই আনন্দিত হ'ব খোজো, মই উৎফুল্লিত হ'ব খোজো। তোমাৰ আদেশ ৰাজ আদেশ বুলি আমি আখৰে আখৰে পালন কৰি আহিছো, কিন্তু কুমাৰ ভালদৰে ভাবিছো, তুমি অত্যাচাৰ উৎপীড়ন লোৱা যদি জীৱনৰ মহামন্ত্ৰ কৰি তেন্তে ধ্বংস হ'ব দেশ, ধ্বংস হ'ব কুল, আৰু ধ্বংস হ'ব তুমি নিজেই কুমাৰ। সেয়েহে কৰো অনুৰোধ, ত্যাগ কৰি এনে আচৰণ তুমি সুপথত ঘূৰি আহা, নহলে ৰাজ্যত বিদ্ৰোহৰ সূচনা হ'ব, ষড়যন্ত্ৰই মেলিব পাতনি। বিদ্ৰোহ কুমাৰ, ষড়যন্ত্ৰ কোনে কৰে বিদ্ৰোহ মোৰ বিৰুদ্ধে? আৰু কৰে যদি কোনোবাই মোৰ বিৰুদ্ধে বিদ্ৰোহ, নারী হোক, যুবক হোক, কিংবা শিশুৱেই হোক, কাকোৱে মই নকৰিম ক্ষমা। কঠোৰ হাতেৰে মই কৰিম নিৰ্মূল। কুমাৰ, ভাবিছো কৰ্ণদত্ত ৰজাৰ একমাত্ৰ পুত্ৰ তুমি, তোমাৰ ওপৰতে এই ৰাজ্যৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে। মহাৰাজৰ অবিহনে তুমি ৰাজ্য শাসন কৰিব লাগিব। সেয়েহে কুমাৰ, অধৰ্মক নিৰিবা প্ৰশ্ৰয়, লোৱা ধৰ্মত আশ্ৰয়, তেতিয়া তোমাৰ বাঢ়িব সন্মান আৰু পিতৃও হ'ব গৌৰৱান্বিত। ধৰ্ম কুমাৰ, ধৰ্ম নশুনাবাৰ মোক তুমি ধৰ্মৰ মহিমা। ন্যায় অন্যায়, ধৰ্ম ধৰ্ম
নকৰো একোকে বিচাৰ কৰি যাম মাথো কৰ্তব্য নিজৰ আৰু তুমি কুমাৰ মোৰ আদেশ ৰাজ আদেশ হিচাপে কৰি যাব পালন তথাপি কুমার তোমার এনে আচরণে জগতে জানিব কুখ্যাতি ভবিষ্যতে হব পারে আর ভয়ঙ্কর পরিণাম পৰিণাম বিৰোধ তকলিবত্ততাৰ মুখ্য ভৰণ সেইজনে চিন্তা কৰে পৰিণামৰ কথা মই ভীৰু নহয় নহয় কা পুৰুষ মই উন্মাদ মই আতংক সেনাপতি মই ধৰ্মাক্ষ সৃষ্টিৰ আতংক সেনাপতি কুমার আজি বহুত দিনৰ পৰা মোৰ মনত এক ইচ্ছা জাগিছে ক্ষীৰ বনত মৃগয়া কৰা ক্ষীর মনোজ ইয়াত তোমাৰ মতামত কি যদি মহারাজ অনুমতি প্রদান নকরে মহাৰাজৰ একমাত্ৰ সন্তান মই আৰু মহাৰাজে মোৰ কথা কোনোদিনেই বাধা প্ৰদান কৰা নাই সেয়েহে বলা যাওঁ আমি সেনাপতি পিতৃৰ কাষলৈ পিতৃৰ পৰা অনুমতি লৈ কালিলৈ প্ৰভাতে গমন কৰিম ক্ষীৰবনলৈ বলা কুমার